মই দিলীপ নাৰ্জাৰী। কি কাম কৰে আপুনি? মই বেংকত ৰিকভাৰী এজেণ্ট হিচাপে কাম কৰে। ঘৰ ক'ত আপোনাৰ? ঘৰটো মোৰ গোলাডাঙি। কি হৈছিল ঘটনাটো? ঘটনাটো হৈছিল তাৰমানে এই যে লোন ৰিকভাৰী লৈ পেলাই তাৰমানে লোনটো আগত সিহঁতে বুজা নাছিল আৰু কি এতিয়া এই বেংকত আহি পেলাই সিহঁতক আনি পেলাই মেনেজাৰ ছাৰৰ লগত আমালোকে এই বুজাবুজি কৰিলোঁ আৰু কি এতিয়া সিহঁতেও বুজিছে। বস্তুখিনি কি আগৰ যিটো মানে প্ৰিভিয়াছ লোন আছিল এইটো ৰিকভাৰী আছিল? ৰিকভাৰী আছিল, ৰিনিউৱেল কৰিছিল আৰু কি যিটো থকা পইচাৰ সিহঁতে অভিযোগ কৰিছিল সেইটো বুজা নাছিল আৰু কি আগৰটো কাটি পেলাই এইটো পাই এতিয়া চল্ভ হৈছে আৰু প্ৰব্লেমটো। যাখিনি সিহঁতে পাইছে এইটোৱে মানে কিবা আছিল নেকি বেংকৰ পৰা? এইটোৱে আছিল। হয়, নমস্কাৰ। প্ৰথমত মানে কেইদিন আগত এই শ্ৰীৰামপুৰ গ্ৰামীণ বিকাশ বেংকত মানে এই লোনৰ কোটা লৈ মানে এই দিলীপ কুমাৰ নাৰ্জাৰী আৰু টমাছ আৰু এই ৰণেন হাজোৱাৰীৰ অলপ ভুল বুজাবুজি হৈছিল। আজি বেংকত আহি এই শাখা এই ব্ৰাঞ্চ মেনেজাৰ ছাৰে ভালকৈ বুজালে আৰু এই প্ৰিভিয়াছ দেউতাৰ নামৰ লোন আছিল এইটো মানে এইটোৰ এগেইনষ্টতহে এই লোনটো মানে দিয়া হৈছিল আৰু মেনেজাৰে মানে ভালকৈ বুজাইছে। কিন্তু এই যে গাঁৱত যে গৈছিল মানে সিহঁতৰ লগত অলপ ভুল বুজাবুজি হৈছিল। কিন্তু দিলীপ আৰু মানে সিহঁতে চব কিবাটো মানে বুজাই দিছে আৰু সেইকাৰণে মানে সিহঁতক খুবেই মানে এই মনৰ পৰা আন্তৰিক ধন্যবাদ মানে যাচিলোঁ আৰু ভুল বুজাবুজিৰ কোনো কাৰণ নাই? একো কাৰণ নাই। এতিয়া মানে চব মানে সমাধান হৈছে আৰু বুজি পালোঁ আৰু বিশেষকৈ মানে ব্ৰাঞ্চ মেনেজাৰ ছাৰক আৰু দিলীপক আৰু তাৰ যে লগৰীয়া মানে সিহঁতক মই স্পেশাল ধন্যবাদ দিলোঁ আর একদিনে আগে আমরা ভুল বুঝাবুঝি হয়েছে দিলীপ আবার রনেন থমাস ওদের সঙ্গে এখন কোনো ভুল বুঝাবুঝি নাই। এখন ব্যাংকে গ্রামীণ ব্যাংকে আমাকে বুঝাইয়া দিল ভালো মতন, আমরা এখন বুঝেছি আর কি। এখন কোনো ঝামেলা নাই, এটাই। ব্যাংকের লগে আপনার কিবা ভুল বুঝাবুঝি আছে নাকি? হ্যাঁ হ্যাঁ, আগে ভুল বুঝছিলাম, এখন কোনো নাই আর কি, এখন ঠিক হয়ে গেছে? ঠিক হয়ে গেছে। ওই যে দিলীপ আবার রনেন থমাস ওদের সঙ্গে ভুল বুঝাবুঝি হচ্ছিল, এখন কোনো নাই, ঝামেলা নাই, ভুল বুঝাবুঝি নাই। এই কয়েকদিন আগে গ্রামীণ বিকাশ ব্যাংক শ্রীরামপুরে অল্প ভুল বোঝা হয়েছিল। এই থমাস আর দিলীপ কি নাম রনেন ছিল, এখন বুঝাবুঝি নাই। কিসের জন্য হয়েছিল ভুল বুঝাবুঝি? এখন কি কিসের জন্য সমাধান হলো? এখন ওই ব্যাংক ম্যানেজার অল্প বুঝিয়ে দিল, এখন নাই। এটা ভুল যেনবা বুঝাবুঝি হলো ওইটার ব্যাপারে ব্যাংক ম্যানেজার বুঝিয়ে দিয়েছে আপনাদেরকে? হ্যাঁ। কি ব্যাপারে ছিল? মানে এই কিসিসি লোন, এই ইয়ার জন্য। আপনার ব্যাংকে এখানে কোনো সমস্যা নাই? হ্যাঁ, এখন নাই।